गुबुन गुबुन बोसोराव भारत उदांस्रि सान फालिबोबाय थानाय बायदि देग्लायबो साखाफारा कक्राझार जिल्ला खुंथायनि बानजायनायाव गुबुन गुबुन बोसोराव भारत उदांस्रि सान फालिबोबाय थानाय बायदि देग्लायबो खुंफुंनो थाखाय लाहार फाहार कक्राझार सरकारारि गोजौसिन फरायसालिनि गेवलां गेलेग्रा फोथाराव मोन 14था फरायसालिफोर आरो आसाम रैखाथि हानजाफोरा जुथायै भारत उदांस्रिया 76 बोसोर आबुं जानायनि आजादी का अमृत महोत्सव जों सोमोन्दो लाखिना हर घर तिरंगा हाबाफारिखौ लानानै फैगौ 15 आगस्टआव पेरेड दिन्थिनो थाखाय साखाफारा जानायखौ नुनो मोन्दों। সকলকে নমস্কাৰ জনাইছোঁ আৰু যেহেতু এইবাৰ আমি 76 ইণ্ডিপেণ্ডেন্স ডে আমি সেলিব্ৰেট কৰিব গৈ আছোঁ কক্ৰাঝাৰ এমপিএন হাই স্কুল যিখন মানে আমাৰ ডেজিগনেটেড ফিল্ড বুলি কয় সকলোৱে জানে কক্ৰাঝাৰ ডেজিগনেটেড ফিল্ড বুলি ক'লে এইখনতে আমি প্ৰত্যেক বছৰৰ দৰে ইয়াত যেনেকৈ 15 আগষ্ট পালন কৰা হয় ঠিক তেনেদৰে এইবিলেও আমি মানে 15 আগষ্টক আমি প্ৰস্তুতি চলাই আছোঁ মানে আমি 2 টাইম মানে মৰ্ণিং এণ্ড ইভিনিং মানে 2টা টাইমত মানে আমি ইয়াত প্ৰেক্টিছ কৰি আছোঁ আৰু টোটেল ইয়াত আমাৰ মানে পুলিচ পাৰ্চনেল এণ্ড মানে স্কুল মানে টোটেল ইয়াত 22 প্লাটুন থাকিব মেক্সিমাম ইয়াত 600 মানে পাৰ্টিচিপেট মানে থাকিব মানে 15 আগষ্ট মানে পেৰেডৰ কাৰণে বিদ্যালয়ৰ পৰা মানে কক্ৰাঝাৰ প্ৰায় যথেষ্ট সংখ্যক যিখিনি আছে 16খন ইতিমধ্যে আমাৰ ইয়াত স্কুলে মানে অংশগ্ৰহণ কৰিছে আৰু বাকী আমাৰ 6টা মানে পুলিচ পাৰ্চন থাকিব আৰু এইবাৰ আমি দেখিবলৈ পাইছোঁ যে ইয়াত CRPFৰ পৰা মানে এটা মানে প্লাটুন মানে তেওঁলোকে মানে ইয়াত মানে পাৰ্টিচিপেট কৰিছে মানে 15 আগষ্ট পেৰেডৰ কাৰণে যদি কৰি থকা আছে আমি যেহেতু সকলোৱে জানে আপোনালোকে জানে আমি তাৰ মাজত আমি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক মহেশ ছাৰৰ নেতৃত্বত মানে মাজে মাজে আমি বাইক ৰেলী কৰিছোঁ বা কি কয় ৰ'ডৰানো কৰিছোঁ আমি তাৰ মাজতে আমি কি কয় ইয়াত মানে 2 টাইম মানে আমি প্ৰেক্টিছটো মানে কণ্টিনিউ কৰি ৰাখিছোঁ যাতে আমি 15 আগষ্টৰ দিনলৈকে আমাৰ কোনো খুঁটি নাতি নোহোৱাকৈ যাতে আমি পেৰেডটো মানে প্ৰেক্টিছ যাতে কৰিব পাৰোঁ ইয়াত যেহেতু এইবিলাক মানে বহুত উৎসাহ উদ্দীপনা দেখিছোঁ আমাৰো মানে ভাল লাগিছে যিহেতু আজাদী কা অমৃত মহোৎসৱ তাৰ লগত মানে বহুত জোচ দেখিছোঁ এইবাৰ আগতেও আমাৰ জোচ আছে বা আমাৰ যিখিনি ফ'ৰ্চ আছে বা যিখিনি ষ্টুডেণ্টে মানে ইয়াত প্ৰেক্টিছ কৰিছে তেওঁলোকক মাজত আগতে উৎসাহ উদ্দীপনা কিন্তু এইবাৰ যথেষ্ট সংখ্যক মানে উৎসাহ উদ্দীপনা দেখিছোঁ যিহেতু মানে 75 সংখ্যক হিচাপে মানে বহুত ল'ৰা ছোৱালী মানে কোনো ধৰণৰ মানে হেৰি নাই কুটি নাতি নাই মানে তেওঁলোক আহিছে বহুত উৎসাহ উদ্দীপনা মাজত আহিছে আৰু যথেষ্ট সংখ্যক মই ভিৰ দেখিছোঁ তাৰমানে যে এইবাৰ আচৰিত মানে যে 600 ইতিমধ্যে ক্ৰছ কৰিছে হয়তো চাগে আৰু আজি আবেলিলৈকে আৰু মানে এখন দুখন মানে আকৌ স্কুল ইয়াত বাঢ়ি যাব পাৰে। नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पॉइन्टआव नोंथांमोना एसएससी बैंक पीओ बैंक क्लार्क बैंक एसओ यूपीएससी एफएससी डिफेन्स रेलवे स्टेट इन्सुरेन्स एएओ एडीओ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 मायथाइनि एसएससी GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया कक्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं। कक्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70026133133 9101 536360 70020261333 9101536360